হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি যাবলৈ লৈছোঁ বৰভেটি নামঘৰলৈ। আগলৈ ভিডিঅ'টো চাই যাব, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া আমি ওলাই আহিছোঁ, বেটা আছে আৰু হাজবেণ্ড। কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰে। এইখন হৈছে যোৰহাটৰ দিল্লী পাব্লিক স্কুল। দেখাই দিছোঁ আপোনালোকক, কিছুমানে হয়তো চিনি পায়। এইফালে আমাৰ বেটা টুপু গ'ল। ইমান আজি গৰম নহয়, খুব ৰ'দ দিছে। পাইছোঁহি আৰু বেছি দেৰি নাই। সেইফালেদি অকণমান গ'লেই পাই যামগৈ বৰভেটি নামঘৰ। এয়া আমি পাই গ'লোহি। মানুহ বেছি দেখা নাই, ইমান ৰ'দ দিছে, বহুত গৰম, দেখিছেনে আপোনালোকে? ফাৰ্ষ্টতে এয়া আমি চাকি লৈ লৈছোঁ আৰু শৰাই কাৰণে বস্তু লৈ লৈছোঁ। প্ৰথমতে ইয়াতে শৰাইৰ বস্তুখিনি দি লওঁ, তাৰ পৰা চাকি জ্বলামগৈ। ক'ভিড প্ৰট'কল মানি বাহিৰতে চাকি জ্বলোৱাৰ ব্যৱস্থা কৰিছে। আগতে ইয়াত ভিতৰতো জ্বলাব পাৰি, কিন্তু এতিয়া দিয়া নাই। নাই আমি পপু আহিলোঁ এতিয়া চাকি জ্বলাই আহোঁগৈ। উৰণি লৈ আহিছে আমাৰ মাইনাই। দিয়া আমি নমো কৰিবলৈ আহিলোঁ। নমো কৰিম আমি। এয়া ভেটিৰ ছাইডত সকলোৱে চাকি জ্বলাইছে, আমিও তাতে জ্বলাবলৈ গৈ আছোঁ। ৰ'দটো দেখিছেনে? ইমান গৰম উঠিছে নহয়, বিৰাট গৰম আজি। এইফালে ভেটিৰ ছাইডতে গছৰ বহুত ধুনীয়া বতাহ আহি আছে, সেইকাৰণে আমি ইয়ালৈকে আহিছোঁ অকণমান। চোৱা মমো।
এইখিনিতে ৰওঁ। আজি বিৰাট গৰম, অকণমান ছাঁত ৰৈ দিছোঁহি। ওলোৱা নাই, কি কৰোঁ। ইমান গৰম পৰিছে, সেইকাৰণে অকণমান ইয়াতে বহিছোঁহি। শৰাই 1-1:30 মানত ভাগিব আৰু একেচাতে লৈ যাম বুলি ভাবিছোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হৈছে বিশ্বকৰ্মা পূজা। সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ। আজি পূজা বতৰ, পূৰা বৰষুণ, ৰাতিপুৱাৰ পৰা বৰষুণেই দি আছে। আমি বহি আছোঁ, এয়া বেটাই খেলি আছে। এইফালে হাজবেণ্ডে গাড়ী ধুই আছে। একচুৱেলি কালিয়ে ধুলে, আজি অলপ পানী মাৰি দিছে, তাৰপিছত পূজা কৰিব। এয়া পূজা কৰিবলৈ পূৰা ৰেডি হৈ গ'ল দেই আমাৰ হাজবেণ্ড আৰু আমাৰ মায়ে। এয়া পূজা কৰিছে। মায়ে অকণমান হেল্প কৰি দিছে মিষ্টাৰক। দেখিছেনে কিমান দুষ্ট